World Cup Football, the greatest show on earth. ফুটবল বা সকাৰ খেলৰ উৎপত্তিক লৈ মতভেদ আছে। বিভিন্ন নামেৰে এই খেলবিধ প্ৰাচীন মিছৰ, পাৰস্য অৰ্থাৎ ইৰাণ, বেবিলন, গ্ৰীচ আৰু চীন দেশত প্ৰচলিত আছিল। কিন্তু আধুনিক ফুটবলৰ বিকাশ ঘটিছে ইংলেণ্ডত। মধ্যযুগৰ শেষৰ ফালে ইংৰাজ ক্ৰীড়াবিদ জে.চি. থ্ৰিং এই খেলৰ প্ৰথম নিয়ম প্ৰস্তুত কৰে। ধাৰণা কৰা হয় খ্ৰীষ্টপূৰ্ব 350 অব্দৰ ফালে ফুটবল খেল প্ৰথম আৰম্ভ কৰিছিল গ্ৰীক আৰু ৰোমানসকলে। প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলে বল দি বিভিন্ন ধৰণৰ খেল খেলিছিল। তাৰে ভিতৰত কিছুমান খেলত ভৰি ব্যৱহাৰ কৰি খেলা হৈছিল। গ্ৰীক নাট্যকাৰ এণ্টিফেন্স আৰু ক্লেমেণ্ট অৱ আলেকজেণ্ড্ৰিয়াই তেওঁলোকৰ বিভিন্ন লিখনিত বল খেলৰ কথা উল্লেখ কৰিছিল। এই খেলবিধ ৰাগবী ফুটবল খেলৰ দৰে আছিল। ইয়াৰ আকাৰ আছিল বেলুনৰ দৰে। লেডাৰৰ থলীৰ ভিতৰত বতাহ ভৰাই এই বল বনোৱা হৈছিল। এই খেলৰ নাম আছিল এপিস্কাইৰছ। ৰোমান ক্ৰীড়া হাৰ্পেষ্টাম আহিছে এই আদি গ্ৰীক খেলৰ পৰাই। ৰোমান ৰাজনীতিবিদ চিচেৰৰ মতে এই খেলৰ সময়ত এজন মানুহ নাপিতৰ দোকানত শ্বেভ হোৱাৰ সময়ত বলৰ আঘাতত মৃত্যুমুখত পৰিছিল। ফিফাই প্ৰাচীন গ্ৰীক খেল এপিস্কাইৰছক ফুটবল খেলৰ আদিৰূপ হিচাপে পূৰ্বতে স্বীকৃতি দিছিল। কিন্তু প্ৰতিযোগিতামূলক খেল হিচাপে চুজুক ফিফাই প্ৰথম ফুটবল খেল হিচাপে স্বীকৃতি দিছে। চুজু খ্ৰীষ্টপূৰ্ব 3য় আৰু 2য় শতাব্দীত সামৰিক প্ৰশিক্ষণৰ সহায়ক অংগ হিচাপে চীনাসকলে খেলিছিল। চাইনিজ মিলিটাৰী গ্ৰন্থ ঝান গুঅ'ছেত ফুটবলৰ সমাৰ্থক শব্দ পোৱা যায়। এই গ্ৰন্থত সামৰিক অনুশীলনৰ বৰ্ণনাত কোৱা হৈছে চুজু নামৰ কথা। উল্লেখ্য যে চুজুৰ অৰ্থ হ'ল বলক পদাঘাত কৰা। এই খেলত এটা লেডাৰৰ বলক ভৰিৰে কিক কৰা হৈছিল। এইবিধ খেলত চিল্কৰ কাপোৰেৰে সৰু বৰ্তনী তৈয়াৰ কৰি মাটিৰ পৰা 9 মিটাৰ উচ্চতাত বাঁহৰ লগত সংযুক্ত কৰি ৰখা হৈছিল। চীনৰ হান সাম্ৰাজ্যত 206 পৰা 220 খ্ৰীষ্টাব্দৰ ভিতৰত চুজু খেলৰ নিয়ম প্ৰতিষ্ঠিত হয়। কালক্ৰমত এইবিধ ক্ৰীড়া কোৰিয়া আৰু জাপানত বিস্তাৰ লাভ কৰে আৰু জনপ্ৰিয় হয়। জাপানত এই খেলবিধৰ নাম হৈছিল গৈ কেমাৰি। কেমাৰি খেলৰ নিয়ম আছিল কেইজনমান মানুহে এখন বৃত্তাকাৰ ফিল্ডত বলটোক ভৰিৰে খেলিব। কিন্তু তেওঁলোকে চেষ্টা কৰিছিল যাতে বলটো মাটি স্পৰ্শ নকৰে। কোৰিয়াত এইবিধ খেলৰ নাম হৈছিল গৈ চুকগুক। কালক্ৰমত কোৰিয়াৰ পৰা কিছু শতিকাৰ পিছত এইবিধ খেল সুদূৰ গ্ৰীণলেণ্ডত গৈ পায়। গ্ৰীণলেণ্ডত এইবিধ ক্ৰীড়া অৰ্থাৎ ফুটবল তাৰ আদিবাসীসকলৰ মাজত জাতীয় খেল হিচাপে প্ৰচলিত আছিল। 1586 খ্ৰীষ্টাব্দত ইংৰাজ পৰিব্ৰাজক জন ডেভিছে গ্ৰীণলেণ্ডৰ ইনুইট নামৰ এক আদিবাসী লোকসমষ্টিৰ লগত ফুটবল খেলৰ কথা উল্লেখ কৰিছে। তদ্ৰুপ অষ্ট্ৰেলিয়াৰ আদিবাসীসকলেও প্ৰায় তেনে সময়তেই ভৰিৰে বল খেলাৰ কথা ইতিহাসত পোৱা যায়। নিউজিলেণ্ডৰ মাউৰী নামৰ এক জনগোষ্ঠীৰ লোকেও এনেকৈ ভৰিৰে বল খেলিছিল। তেওঁলোকৰ মাজত খেলবিধৰ নাম ৰাহি নামে প্ৰচলিত আছিল। এই খেলখনৰ নিয়ম আছিল এখন বৃত্তাকাৰ ফিল্ডক কেইটামান ভাগত ভাগ কৰি প্ৰত্যেক ভাগত এটাকৈ দল থাকিব আৰু প্ৰত্যেক দলতে 7জনকৈ প্লেয়াৰ থাকিব। লগতে ফিল্ডৰ মাজত এটা বৃত্তাকাৰ সীমা থাকিব। খেলৰ পদ্ধতি এনেকুৱা আছিল যে এটা দলে বল লৈ গৈ আন এটা দলৰ সীমা পাৰ কৰি দিব পাৰিলে আৰু মাজৰ বৃত্তটি স্পৰ্শ কৰিব পাৰিলে 1 বা 2 পইণ্ট পাব। কিন্তু আধুনিক ফুটবলৰ আদিৰূপ সৃষ্টি হৈছে ইংলেণ্ডৰ। খ্ৰীষ্টীয় 9ম শতাব্দীত লিখিত গ্ৰন্থ হিষ্টৰিয়া ব্ৰিটনামত এই খেলৰ উল্লেখ পোৱা যায়। ইংলেণ্ডত প্ৰাৰম্ভতে যি বল খেলা হৈছিল তাৰ নাম আছিল মব ফুটবল। এই খেলত 2 দলত অগণন প্লেয়াৰ থাকিব পাৰিছিল আৰু তেওঁলোকে বল এটাক গাৰ জোৰেৰে কিক কৰি এক নিৰ্দিষ্ট স্থানত লৈ যাব পাৰিলে পইণ্ট হৈছিল। এইবিধ খেল তেতিয়া প্ৰতিবেশী গাঁও বা চহৰসমূহৰ মাজত অনুষ্ঠিত হৈছিল। বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত এইবিধ ক্ৰীড়া অন্যতম অংগ হিচাপে বিবেচিত হৈছিল। জন মেক্ৰচেন নামৰ এগৰাকী লিখকৰ বৰ্ণাত পোৱা যায় যে আয়াৰলেণ্ডত 1308 খ্ৰীষ্টাব্দত অনুষ্ঠিত এক ফুটবল মেচৰ তেখেতে দৰ্শক আছিল। 16 শতাব্দীত ইটালীৰ ফ্লৰেন্স নগৰত যি বল খেলা হৈছিল তাৰ নাম আছিল কালচিঅ ষ্টৰিকো। বহুতে কয় এই খেলবিধ আধুনিক ফুটবলৰ প্ৰাথমিক ৰূপ আছিল। এইবিধ খেলত সৰ্বোচ্চ 27জন প্লেয়াৰ থকাৰ নিয়ম আছিল। অৱশ্যে কেতিয়াবা এই সংখ্যা 15 বা 20জনলৈও দল গঠিত হৈছিল। ইয়াৰ মাজত গলৰক্ষক আছিল 5জন। 1848 খ্ৰীষ্টাব্দত তৎকালীন বিশিষ্ট ফুটবল প্লেয়াৰসকলে কেম্ব্ৰিজত মিলিত হৈ এই খেলৰ আগৰ আইন কানুনৰ পৰিৱৰ্তন কৰি নতুন বিধি প্ৰস্তুত কৰে। কিন্তু তেতিয়াও ফুটবলৰ সংখ্যাৰ বিষয়ে বিশেষ বিধি নিৰ্ধাৰণ কৰা হোৱা নাছিল। 1870 খ্ৰীষ্টাব্দত নিয়ম উলিওৱা হয় যে প্ৰত্যেক দলতেই গলৰক্ষক সহ 11জনকৈ প্লেয়াৰ থাকিব। সেয়েহে 1870 খ্ৰীষ্টাব্দৰ পৰাই আধুনিক ফুটবলৰ যাত্ৰা আৰম্ভ হয় বুলি কোৱা যায়। এই আইন অনুযায়ী 1870 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত
ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হয় 1872 খ্ৰীষ্টাব্দৰ 30 নৱেম্বৰ তাৰিখে পশ্চিম স্কটলেণ্ড ক্ৰিকেট ক্লাবৰ ফিল্ডত আকৌ এখন ইংলেণ্ড বনাম স্কটলেণ্ডৰ খেল অনুষ্ঠিত হয় আন্তৰ্জাতিকভাৱে স্বীকৃত এই খেলখনকেই প্ৰথম আন্তৰ্জাতিক ফুটবল মেচ বুলি কোৱা হয় খেলৰ ফলাফল আছিল 0-0 উল্লেখ্য যে তেতিয়া কোনো ট্ৰাই ব্ৰেকাৰৰ প্ৰচলন হোৱা নাছিল সেয়েহে ফলাফলহীনভাৱে খেলখনৰ সমাপ্তি ঘটে 1875 খ্ৰীষ্টাব্দত সৰ্বপ্ৰথম গোল পোষ্টৰ ওপৰত বাৰ ব্যৱহাৰ কৰা হয় 1875 খ্ৰীষ্টাব্দত সৰ্বপ্ৰথম ফুটবল খেলৰ সময় 90 মিনিট নিৰ্ধাৰণ কৰা হয় 1890 খ্ৰীষ্টাব্দত সৰ্বপ্ৰথম গোল পোষ্টত জাল বা নেটৰ ব্যৱহাৰ কৰা হয় 1891 চনত পেনাল্টি কিকৰ আৱিৰ্ভাৱ হয় 1900 খ্ৰীষ্টাব্দত অলিম্পিকত প্ৰদৰ্শনী খেল হিচাপে ফুটবল প্ৰতিযোগিতা ৰখা হয় অৱশ্যে ইয়াৰ বাবদ কোনো পুৰস্কাৰ ধাৰ্য নাছিল 1904 খ্ৰীষ্টাব্দৰ 21 মেত আন্তৰ্জাতিক ফুটবল ফেডাৰেশ্যন অৰ্থাৎ ফিফাৰ জন্ম হয় 1906 খ্ৰীষ্টাব্দৰ অলিম্পিকত পুৰস্কাৰহীন চৰ্ততেই ফুটবলক অলিম্পিকত ৰখা হৈছিল সেই বছৰতে ফিফাই ছুইজাৰলেণ্ডত অলিম্পিকৰ বন্ধনীৰ পৰা ওলাই এখন আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে 1908 খ্ৰীষ্টাব্দৰ অলিম্পিকত ফুটবলে প্ৰথম আনুষ্ঠানিক খেলৰ মৰ্যাদা লাভ কৰে এই প্ৰতিযোগিতা আছিল অপেছাদাৰী খেলুৱৈসকলৰ কাৰণে 1909 চনত থমাছ লিপটন নামৰ এগৰাকীয়ে তুৰিন নামৰ এঠাইত নিজৰ নামত এক ফুটবল প্ৰতিযোগিতাৰ সৃষ্টি কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল বিভিন্ন ফুটবল ক্লাবে অৱশ্যে এই ক্লাবসমূহ আছিল বিভিন্ন দেশৰ সেয়ে এই প্ৰতিযোগিতাকেই বহুতেই প্ৰথম বিশ্বকাপ ফুটবল হিচাপে আখ্যা দিয়ে ইয়াত পশ্চিম অকলেণ্ডে জয়লাভ কৰিছিল 1912 খ্ৰীষ্টাব্দৰ অলিম্পিকত ইংলেণ্ড জাতীয় অপেছাদাৰী ফুটবল দলে জয়লাভ কৰে 1914 খ্ৰীষ্টাব্দত ফিফাই অলিম্পিকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনিক অপেছাদাৰী বিশ্ব ফুটবল চেম্পিয়নশ্বিপ হিচাপে স্বীকৃতি দিবলৈ ৰাজি হয় আৰু এই প্ৰতিযোগিতা পৰিচালনাৰ দায়িত্ব লয় 1920 চনৰ গ্ৰীষ্ম অলিম্পিকত বিশ্বৰ প্ৰথম আন্তঃমহাদেশীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ইয়াত অংশগ্ৰহণ কৰে মিছৰ আৰু 13খন ইউৰোপীয়ান দেশে ইয়াত বেলজিয়ামে স্বৰ্ণ পদক লাভ কৰে 1924 চনত উৰুগুৱে অলিম্পিকত ফুটবল প্ৰতিযোগিতাত স্বৰ্ণ পদক দখল কৰে আৰু 1926 চনত ফুটবলত বুট ব্যৱহাৰ কৰাৰ নিয়ম প্ৰণয়ন কৰে ফিফাই 1928 চনত আকৌ উৰুগুৱে অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে এই বছৰতেই ফিফাই অলিম্পিকৰ বাহিৰে বেলেগকৈ নিজস্বভাৱে আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে 1928 চনতেই ফিফাই খেলপথাৰত খেলুৱৈসকলক সহজে চিনি পাবলৈ তথা খেল পৰিচালনাত কোনো ভুল নোহোৱাৰ অৰ্থে জাৰ্চিত নম্বৰ ব্যৱহাৰৰ নিয়ম প্ৰৱৰ্তন কৰে তেতিয়া ঘৰুৱা দলৰ জাৰ্চিৰ নম্বৰ থাকিছিল 1ৰ পৰা 11 লৈ আৰু অতিথি দলৰ নম্বৰ থাকিছিল 11ৰ পৰা 22 লৈ 1940 চনত সিদ্ধান্ত হয় যে একেই নম্বৰ বিপক্ষ দলৰ খেলুৱৈসকলেও ব্যৱহাৰ কৰিব পাৰিব কিন্তু সেই নম্বৰ 1ৰ পৰা 22 লৈ থাকিব লাগিব 1993 চনত সৰ্বপ্ৰথমে জাৰ্চিত প্লেয়াৰৰ নাম লিখা হয় আৰু যিকোনো নম্বৰ প্লেয়াৰসকলে নিৰ্বাচন কৰি লোৱাৰ সিদ্ধান্ত লোৱা হয় 1930 চনত প্ৰথম বিশ্বকাপ ফুটবলৰ স্বাগতিক দেশ হিচাপে উৰুগুৱেক নিৰ্বাচন কৰা হয় প্ৰতিযোগিতা আৰম্ভ হৈছিল 13 জুলাইত এই প্ৰতিযোগিতাত উৰুগুৱে বিজয়ী হয় অৰ্থাৎ সৰ্বপ্ৰথম ফিফা ৱৰ্ল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰে উৰুগুৱে ফ্ৰান্সৰ লুইছেন লৰেণ্টে বিশ্বকাপত সৰ্বপ্ৰথম গোল কৰাৰ কৃতিত্ব অৰ্জন কৰে মেক্সিকোৰ বিপক্ষে 1932 চনত লছ এঞ্জেলেছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ফুটবলক নৰখাৰ পৰিকল্পনা কৰা হৈছিল কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰত তেতিয়া ফুটবল জনপ্ৰিয় নাছিল ফুটবলৰ পৰিৱৰ্তে তেতিয়া তাত আমেৰিকান ফুটবল অৰ্থাৎ ৰাগবি জনপ্ৰিয় আছিল ফিফা আৰু IOC অৰ্থাৎ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ মাজত অপেছাদাৰী খেলুৱৈৰ মৰ্যাদাক লৈ মতবিৰোধে দেখা দিয়ে ফলত ফুটবল অলিম্পিকৰ পৰা বাদ পৰি যায় 1951 চনত ফুটবল এছিয়ান গেমছত অন্তৰ্ভুক্ত হয় 1954ত ফুটবল বিশ্বকাপ পোনপ্ৰথম টেলিভিছনত সম্প্ৰচাৰ কৰা হয় বৰ্তমানে ই টেলিভিছনৰ সকলোতকৈ জনপ্ৰিয় অনুষ্ঠান আনকি অলিম্পিক গেমছতকৈও বেছি মানুহে বিশ্বকাপ ফুটবল চায় 1966 খ্ৰীষ্টাব্দৰ পৰা প্ৰত্যেক বিশ্বকাপৰ এটা নিজস্ব মেস্কট বা প্ৰতীক ৰখা হয় উল্লেখ্য যে ভাৰতীয় জাতীয় ফুটবল দলে 1950 আৰু 1958ৰ ৱৰ্ল্ড কাপৰ বাবে কোৱালিফাই কৰিছিল কিন্তু প্ৰয়োজনীয় ফান নথকাৰ বাবে আৰু বুট পিন্ধি খেলাৰ অভ্যাস নথকাৰ বাবে অংশগ্ৰহণ কৰিব পৰা নাছিল এই ধৰণৰ আৰু অন্যান্য ভিডিঅ' চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ